এভৰিৱান আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজিৰ ভিডিঅ'টোৰ সৈতে মই আপোনালোকক লৈ গৈছোঁ আমাৰ ঘৰৰ একেবাৰে কাষতে থকা শংকৰদেৱ শিশু নিকেতন চন্দামাৰীলৈ। আৰু তাতে ৰঙালী বিহু উপলক্ষে বহাগী উৎসৱৰ আয়োজন কৰিছিলে আৰু প্ৰথমবাৰৰ বাবে এইবাৰ নিকেতনত এনেকৈ বহাগী উৎসৱৰ আয়োজন কৰিছে। আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আহক তেন্তে আজিৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ।
ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু পুনৰ এবাৰ আপোনালোকলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।